যাম হ'ব দে এইখিনি ওচৰতে এখন সৰস্বতী মূৰ্তি আৰু তাতে ঠিকে আছে সাতটাতে মাতিছিল ভাই ইমান দেৰি নাই তুমিও যাবানে চাবিটো এইটো চাবি ইয়াতে ফুলটো আৰু এইটো প্ৰেমদা বাহঁতৰ ঘৰ সিহঁতকো মাতিছে কি বেমাৰ হৈ আছে নেকি কি বেমাৰ চৰ্দি কি এইটো ৰিয়েল জুচ সেইটো মাত্ৰ খাই দিলে এইখানটো মোৰ কাৰণে এখন আনি দিব পাৰা ৰেডি নেকি চাওঁ মুখখন কেনেকুৱা বা বাৰ্থডে খাবা আৰু এয়া আমি বাৰ্থডে ঘৰ আহি পালোঁ নিমন্ত্ৰণ কৰোঁতে কৈছিল অলপ দেৰিকৈ গ'লেও হ'ব বুলি যিহেতু ভাত খুৱাই অলপ টাইম লাগে বনাওঁতে আমি পিছে ঘৰৰ পৰা 7:30 ওলাই আহিছোঁ কাৰণ ঠাণ্ডাৰ দিন যিহেতু বহুত ৰাতি হৈ যায় আৰু এয়া বাৰ্থডে পিছে গৌৰৱ ডেকাৰ এইজন আৰু কাষৰজন তেওঁৰ লগৰ হয় ক্লাছ 7ত পঢ়ে আৰু তাৰ বাৰ্থডে খাবলৈ পিছে আমি প্ৰত্যেক বছৰে আহি থাকোঁ প্ৰেমদা বাই বাৰ সৰু ল'ৰাটো আৰু জান মই একেলগে আহিছিলোঁ এয়া আমি বহি আছোঁ যিহেতু সিহঁতকো নিমন্ত্ৰণ কৰিছিল সেয়েহে আমি সকলোৱে আহি এনেকৈ বাৰ্থডে খাবলৈ আহিলোঁ সৰু ল'ৰা ছোৱালীবোৰে সকলো উৎসৱ অনুষ্ঠানত শোভা বঢ়ায় এয়া ইহঁতে মোৰ লগত বল খেলিব খুজিছিল সেয়েহে এটা বেলুনকে লৈ পেলাই এয়া খেলি আছোঁ এই ইহঁতৰ ফূৰ্তি এয়া কিমান ফূৰ্তি পাইছে চাওকচোন অলপ দেৰি ইহঁতৰ লগত এনেকৈ খেলি থাকিলোঁ ইহঁতে কিন্তু খেলি পেলাই বহুত ভাল পায় এয়া অৱশ্যে ময়ো সৰু ল'ৰা ছোৱালীৰ লগত খেলি বহুত ভাল পাওঁ আৰু আমি প্ৰসাদ চাহ কেক আৰু ভাত খাই ঘৰলৈ আহিলোঁ এয়া কেক কাটি আছে আজিলৈ এৰিলোঁ পুনৰ লগ পাম